তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 যিটো এক্সাম হ'ব, আৰু যিবোৰ বন্ধু আৰু বান্ধৱীয়ে আৰু মোৰ দাদাও এইবাৰ এক্সাম দিব, কাৰণ এইবাৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিছে। তো তেওঁলোকে সুধি আছে মোক ছ'চিয়েল মিডিয়াত যে ধ্ৰুৱ, এইবাৰ SSCৰ অফিচিয়েল ৱেবছাইটত দেখোন তোমাৰ একো ন'টিছ নাই পোষ্ট ৱাইজ, মিনছ কোনখন ষ্টেটত কিমান পোষ্ট থাকিব, আমাৰ অসমৰ কাৰণে কিমান ভেকেঞ্চি থাকিব এইবাৰ। তো কোনো ধৰণৰ আপডেট নাই। তো আপুনি জনাই দিয়ক যে এইবাৰ অসমৰ কাৰণে কিমান পোষ্ট থাকিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত মই এইটো কথা জনাবৰ কাৰণে চেষ্টা কৰিম যে আজি অসমত এইবাৰ SSC কনষ্টেবল GD 2023 যিটো এক্সাম হ'ব, তো অসমত কিমান পোষ্ট এভেইলেবল থাকিব। তো আজিৰ ভিডিঅ'ত এইখিনি কথা ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে মই SSC GD 2021ৰ যিটো ভেকেঞ্চি আছিল, আৰু সেই ভেকেঞ্চিত মই ITP কনষ্টেবল হিচাপে মই চিলেকশ্যন পাইছোঁ। তো বন্ধু বান্ধৱীসকল, যেতিয়া মই কষ্ট কৰি আছিলোঁ তেতিয়া এই যিটো কেপ যেতিয়া মই পিন্ধি কিনে মই ৰানিং কৰিছিলোঁ, তো মানুহে হাঁহিছিল, মানুহে কৈছিল আপোনাৰ সি কেপ পিন্ধে, ইণ্ডিয়ান আৰ্মিৰ কেপ পিন্ধে বা কিবা পিন্ধে, তো এনেকুৱা ধৰণৰ ইনচাল্ট কৰিছিল, বেকত ইনচাল্ট কৰিছিল, ফ্ৰণ্টত ইনচাল্ট কৰা নাছিল, কিন্তু বেকত ইনচাল্ট কৰিছিল। তো সেই এটা জেদ আছিল যে হয়, এইটো একদিন এচিভ কৰিহে চাৰিম, এইটো মই একদিন যি কি নহওক, যেনেকৈ নহওক, যিমান কি নহওক, কষ্ট কৰি হ'লেও মই এইটো কেপ বা যিটো বৰ্ডি সেইটো মই এচিভ কৰিহে চাৰিম। তো এইটো জুনুন আৰু জোচ লাগিব। তো আপুনি ভাবিছে চাগে যে ইনো কি কথা ক'লে, এই পোষ্টৰ কথা উলিয়াব খুজিছিল, তো এতিয়া দেখোন বেলেগ কথা ক'লে। তো প্ৰথমতে মই আপোনালোকক অলপ মটিভেট কৰিব খুজিছোঁ, কাৰণ মোৰ এইটো ভিডিঅ' চাই কিনে যদি 2জন ল'ৰাও বা 2জন ছোৱালীও যদি মটিভেট হয়, তেতিয়াহ'লে মই আৰু সফল বুলি ভাবিম। কাৰণ মোৰ ভিডিঅ' চাই কিনে যদি 2জনো যদি আপোনাৰ মটিভেট হয়, মই যথেষ্ট সুখী হ'ম। তো বন্ধুসকল, আপুনি এইটোৱে ঠিক কৰি লওক যে পোষ্টৰ কথা আহি নপৰে। যদি পোষ্ট 10টাও থাকে, সেই 10টাৰ ভিতৰত আপুনি এটা হ'লেও আপুনি ল'বই। তো এনেকুৱা ধৰণৰ আপোনাৰ চেলেঞ্জ লাগিব। তো এনেকুৱা হ'ব। তো মেইন কথা এইটোৱে যে মানুহে ইনচাল্ট যথেষ্ট কৰিব। আপুনি যেতিয়া ষ্ট্ৰাগল কৰি থাকিব, তেতিয়া আপোনাৰ কোনো ভেলু নাথাকিব। মিনছ আপুনি যেতিয়া ষ্ট্ৰাগল কৰি থাকিব, তেতিয়া মানুহে ঠাট্টা কৰাত বাহিৰে বেলেগ আপোনাক একোৱে নকৰে। কাৰণ এইটো ময়ো ফেচ কৰি আহিছোঁ। কাৰণ আপুনি যেতিয়া ফিল্ডত দৌৰিব যাব, আপুনি যেতিয়া ঘৰতে বাহিৰত বেছি নোলাই কিনে যদি আপুনি পঢ়ি থাকিব, তো বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ কথা, আৰু আমাৰ এইটো বয়সত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কথা কয় যে এতিয়া কি কৰি আছা, এতিয়া কি কৰি নাই, তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে। তো এইবোৰ সমস্ত যি মানুহৰ কুৱেশ্যন, যিবোৰ মানুহৰ ইনচাল্ট, তো এইবোৰ আপুনি মটিভেট হিচাপত ল'ব লাগিব যে হয়, আজি এখেতে এনেকুৱা কৰিছে না, তো মই এদিন ছাকচেছ হৈ দেখুৱামেই, আৰু সেই ছাকচেছৰ দিনা আপোনাক সকলোৱে তালি মাৰিব। তো সেই দিনটোৰ কাৰণে আপুনি অপেক্ষা কৰিব লাগিব, আৰু জোচ আৰু জুনুনেৰে আপুনি কাম কৰি যাব লাগিব। আপোনাৰ যিটো লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে কি 10টা পোষ্ট, কি 100টা পোষ্ট, আপুনি এটা হ'লেও ল'বই। তো সেইটো চেলেঞ্জ আপোনাৰ লাগিব। তো বন্ধুসকল, বেলেগ কথা নকওঁ, মই এনেকুৱা ধৰণৰ মটিভেট ভিডিঅ' আপোনালোকক নিশ্চয় আনিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ মই কেতিয়াও নাভাবোঁ যে মই পাইছোঁ, গতিকে নেক্সট জেনেৰেশ্যন কোনো মোৰ নিচিনা নহ'ব। তো এইটো কথা মই কেতিয়াও নাভাবোঁ। বিভিন্ন ধৰণৰ আপোনাৰ ওচৰ চুবুৰীত এনেকুৱা ওলাব না, যিটো আপুনি আগতে আপোনাৰ চাকৰি এচিভ কৰিছে, কিন্তু সেইজনে আপোনাৰ ভাবিব যে হয়, আমাৰ গাঁৱৰ পৰা কেতিয়াও ল'ৰা নোলায়, মই যিটো স্থান পাইছোঁ এইটো স্থান কেতিয়াও ল'ব নোৱাৰে বেলেগে। কিন্তু এনেকুৱা কেতিয়াও নহয়। দিন সকলোৰে এদিন নহয় এদিন আহিবই। তো সেনেকুৱা চিন্তাধাৰা কেতিয়াও মই নাভাবোঁ অন্তত। কাৰণ মই আজি এচিভ কৰিছোঁ না, নেক্সট জেনেৰেশ্যন আৰু আহি আছে, তেওঁলোকে মোতকৈও আৰু ছাকচেছ এচিভ কৰিব। তো মেইন কথা এইটোৱে যে এইবাৰ SSC কনষ্টেবল GD 2023 জানুৱাৰীৰ 10 তাৰিখৰ পৰা যিটো এক্সাম হ'ব, তো এই 10 তাৰিখৰ পৰা এক্সাম যিটো হ'ব, এইটোত আমাৰ অসমৰ টোটেল ভেকেঞ্চি, মিনছ অসমৰ টোটেল পোষ্ট কিমান থাকিব। তো এইটো বন্ধু বান্ধৱে যথেষ্ট কুৱেশ্যন কৰি আছে। তো মই স্পষ্টভাৱে কৈছোঁ, কাৰণ যোৱাবাৰে আপোনালোকে দেখিবলৈ পাইছে মাত্ৰ 24,000 পোষ্ট আছিল, আৰু অসমত চবচে বেছি পোষ্ট দিয়ে। তো চবচে বেছি পোষ্ট দিয়ে কাৰণ এটাই, অসম বুলি নহয়, নৰ্থ ইষ্টৰ ষ্টেটছকেইখনক চবচে বেছি পোষ্ট দিয়াৰ কাৰণ এটাই যে নৰ্থ ইষ্টৰ যিবোৰ যুৱক যুৱতী, সেইবোৰ ফৌজৰ প্ৰতি আকৰ্ষিত হওক। তো এইবাৰো আপোনাৰ যথেষ্ট ভেকেঞ্চি আহিব অসমৰ কাৰণে। তো যোৱাবাৰ আপুনি যিমান ভেকেঞ্চি দেখিছিলে, তাতকৈ এইবাৰ আৰেগুণ ভেকেঞ্চি আপুনি বৃদ্ধি দেখা পাব। কাৰণ এইবাৰ মোৰ সম্ভৱ আপোনাৰ 2600 to 2700ৰ ভিতৰত এইবাৰ আপোনাৰ ভেকেঞ্চি ওলাব। মিনছ ধৰক 2500ৰ পৰা 3000 ভেকেঞ্চি অসমত ওলাব। তো যোৱাবাৰৰ সলনি এইবাৰ যথেষ্ট ভেকেঞ্চি আমাৰ অসমত ওলাব। তো আপোনালোকে নিষ্ঠা আৰু সততাৰে, মনত জোচ আৰু জুনুনেৰে আপোনালোকে পঢ়াটো কণ্টিনিউ কৰি যাওক,
আৰু লগতে ফিজিকেলো অলপ মেইনটেইন কৰি যাওঁ তো মই বিশেষ কৰি মটিভেট কৰি কিনে মই যথেষ্ট ভাল পাওঁ তো মোৰ মটিভেট বা মই মটিভেশ্যন দি কিনে যদি এজনকো মই যদি মটিভেট কৰিব পাৰোঁ তো মোৰ যথেষ্ট ভাল লাগিব তো নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে মিনছ 2023ত এক্সাম কেনেদৰে হ'ব মই কেনেদৰে ফিজিকেলৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ মই কেনেদৰে মেডিকেলৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ তো এই সমস্ত কথা আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে মই জনাবৰ কাৰণে চেষ্টা কৰিম তো আজিৰ ভিডিঅ'ত এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম